আজি মই আহিছোঁ কাৰ্বি ফেষ্টিভেল চাবলৈ। চাওকচোন কিমান মানুহ হৈছে, মানুহ বহুত হৈছে কিন্তু গোটেই ফিল্ড পথাৰ নধৰা হৈছে। চাওকচোন বহুত মানুহ হৈছে আৰু কি মই দেখাব পাৰোঁ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। এইপিনে চাওকচোন মাছবোৰ ইমান ধুনীয়াকৈ সজোৱাই থৈছে, দেখিয়ে মৰম লাগি গৈছে, কিন্তু দেখি বহুতো ভালো লাগিছে, সেয়েহে আপোনালোকক দেখুৱালোঁ। চাওকচোন কিমান ধুনীয়াকৈ ধৰিছে, কিন্তু বহুত বিভিন্ন ধৰণৰ বস্তু ইয়াত দেখা পোৱা যায়, যিহেতু কাৰ্বি ফেষ্টিভেল হয় সেয়েহে, কিন্তু গাঁৱলীয়া দৃশ্যবোৰো দেখা পোৱা যায়, সেয়েহে আহি ভাল লাগে। আৰু ইপিনে পানীখিনি চাওকচোন ইমান ধুনীয়াকৈ পৰি আছে, ধুনুৱে যে ফুলটোকে চুই থাকে। চাওকচোন পদুম ফুলবিলাক, আমাৰ ধুনুটো পদুম ফুলতে চকু পৰি থাকে, সেইকাৰণে অলপ লাই চাই আকৌ অলপ কিবা কৰি চাই। আৰু ইপিনে চাওকচোন পদুম ইমান ধুনীয়াকৈ ফুলিছে। আপোনালোকক বিভিন্ন ধৰণৰ কি ধৰণৰ বস্তু লাগে সকলো পাব। কিন্তু বহুতেই ভাল লাগিছে এই দৃশ্যবোৰ দেখি। চাওকচোন ভিডিঅ'টো ইমানেই ষ্টেজ আপোনালোকে নিশ্চয় পাইছেনে? ধুনীয়াকৈ ফুটা চাওকচোন ইমান ধুনীয়াকৈ বস্তুবোৰ সজাই থৈছে। এই ছাতিটো দেখিছেনে কিমান ধুনীয়াকৈ কৰিছে সজাই। চাওকচোন কি নক'ব আৰু, মানে বহুতেই ভাল লাগিছে আৰু শুনিয়ে বহুত ভাল লাগিলে। আপোনালোকে ডিজাইন কৰিছে দৃশ্যবোৰ চাই আহিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই চাওক।